নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'ৰ হৈতে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ গৈ আছো যদিহে আপোনালোকৰ শিশু আছে বা সৰু ল'ৰা ছোৱালী যদি পেটৰ বিষ হয় বা গ্যাস হৈ যায় আৰু কেতিয়াবা এনেকুৱা হয় যে গ্যাস হলে পেটটো উফন্দি উঠে অৰ্থাৎ ফুলি যায়, তেনেকুৱা যদি হয় তেতিয়াহলে আপোনালোকে ঘৰতে থাকি কেনেকৈ সেই সমস্যাৰ পৰা অকণমান হলেও হাত সাৰিব পাৰিব তাৰ বিষয়ে জনাই আছো। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। এটা ঘৰুৱা উপায় একেবাৰে সহজ, আপোনালোকে কৰি ল'ব পাৰে। তাৰ কাৰণে আপোনালোকক খুব বেছি বস্তুৰ প্ৰয়োজন নহয়, ঘৰতে থকা এটা বস্তু বিশেষ আপোনাক প্ৰয়োজন হ'ব আৰু কেনেকৈ কৰিব উপায়টো সকলোখিনি জনাম। আপোনালোকে এটা কথা ভাবি চাব, যিকোনো এটা অতীজৰ চলি অহা যিবিলাক নিয়ম থাকে বা যিবিলাক ঔষধ থাকে বা ঘৰুৱা উপায় বা বিধান থাকে সেইবিলাক সায়েন্সৰ লগত জড়িত হৈ থাকে। আৰু আজি মই আপোনালোকক তেনেকুৱা এটা উপায় দিবলৈ গৈ আছোঁ যদিহে আপোনালোকৰ শিশু সেয়া 1 বছৰৰ পৰা ডাঙৰে হওক বা 1 বছৰৰ পৰা 9 মাহ 8 মাহ যদি শিশু থাকে তেতিয়াও আপুনি কৰি চাব পাৰে। কেতিয়াবা কি হয়, আমাৰ শিশুসকলৰ যেতিয়া গেছ হয় পেটটো উফন্দি উঠে আৰু তাৰ লগতে পেট বিষ হয়, খুব কান্দে নহয় জানো। আৰু তেনেকুৱা হ'লে আপোনালোকে ডক্টৰৰ ওচৰলৈ যোৱাৰ আগতেই ঘৰতে এটা সৰু এটা বিধান আপোনালোকে কৰি চাব পাৰে। কেনেকৈ কৰিব লাগে সকলোখিনি দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকক। তেনে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি লওঁ। শিশুসকলে যেতিয়া যিকোনো এটা ৰোগত পৰে তেতিয়া মাক দেউতাকে বহুখিনি কষ্টৰ সন্মুখীন হ'ব লগা হয়। যেতিয়া তেওঁলোকে বেমাৰত পৰি থাকে তেতিয়া তেওঁলোকে শুব নোৱাৰে, কান্দি থাকে, তাৰ কাৰণে মাক দেউতাকে বহুখিনি কষ্ট পায়। আৰু আজি আপোনালোকলৈ এনেকুৱা এটা ঘৰুৱা উপায় আনিছোঁ যিটো উপায় প্ৰমাণিত, আমিও কৰি বহুবাৰেই আমি প্ৰমাণ পাইছোঁ, আপোনালোকেও কৰি চাব পাৰে। খুব সুন্দৰ উপায়। সেই উপায়টোৰ জৰিয়তে আপোনালোকে শিশুসকলৰ পেটৰ বিষ, গেছৰ সমস্যা, যদি গেছ হৈ পেটটো উফন্দি যায় তেতিয়াও আপোনালোকে খুব কম সময়তে ভাল পাব বুলি আশা আছে। বন্ধু বান্ধৱীসকল, আমি শিশুসকলৰ কিবা এটা হ'লে নিশ্চয় শিশু বিশেষজ্ঞৰ ওচৰলৈ লৈ যাওঁ, সেয়া খুব ভাল কথা। কিন্তু এনেকুৱা সময়ত শিশুসকলৰ ৰোগ হ'ব পাৰে, ধৰি লওক কেতিয়াবা ৰাতি গেছৰ কাৰণে, পেটৰ বিষ হোৱাৰ কাৰণে, পেট উফন্দি থকাৰ কাৰণে তেওঁলোকে শুব নোৱাৰে, কান্দি থাকে। আৰু তেনেকুৱা সময়ত আমি যদি ডাক্তৰৰ ওচৰলৈ যাবলৈ হাতত সময় নাথাকে বা আমি ঘৰতে থাকোঁ তেতিয়া কি কৰিব লাগে, কেনেকৈ আমি সেই সমস্যাৰ পৰা হাত সাৰিব পাৰিম তাৰ বিষয়ে সকলোৱে চিন্তিত হৈ থাকোঁ। আৰু ঠিক আজি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে এই ৰেমেডিটো শিকি লওক। এই যিটো ঘৰুৱা বিধান এইটোৰ জৰিয়তে আপোনালোকে শিশুসকলৰ পেটৰ বিষ আৰু পেট ফুলি উঠিলে খুব কম সময়তে আপোনালোকে সেই যন্ত্ৰণাৰ পৰা শিশুটিক অকণমান হ'লেও সকাহ দিব পাৰিব। তাৰ কাৰণে আপোনালোকক প্ৰয়োজন হ'ব পাণ আপোনালোক সকলোৱে চিনি পায়, যি আমি তামোলৰ লগত খাওঁ। আৰু সেই পাণখিলা ভালদৰে পৰিষ্কাৰ কৰি ল'ব। তাৰপিছত আপোনালোকে পাণখিলাৰ ওপৰত যিটো নীলা অংশ থাকে তাতে আপোনালোকে অকণমান মিঠাইতেল সানি ল'ব। আৰু মিঠাইতেল সানি লোৱাৰ পাণখিলা আপোনালোকে শিশুটিৰ পেটৰ ওপৰ ভাগত আপুনি মালিচ কৰাৰ দৰে লাহে লাহে ঘূৰাই ঘূৰাই আপুনি সেই শিশুটিৰ পেটত লগাব। আৰু তাৰপিছত আপুনি সেই পাণখিলা জুইত পুৰি দিব। যেতিয়া জুইত সেই পাণখিলা জ্বলাই দিব তেতিয়া চাবচোন পাণখিলা ফুটি উঠিব আৰু অকণমান সময়ৰ পাছতে শিশুটিৰ যি গেছৰ সমস্যা সেই সমস্যা লাহে লাহে নোহোৱা হৈ যাব বা পেট যদি উফন্দি থাকে লাহে লাহে সেয়া কমি যাব আৰু পেটৰ বিষৰ পৰাও সকাহ পাব। বন্ধু বান্ধৱীসকল, আপোনালোকে শিশু বিশেষজ্ঞৰ ওচৰলৈ যোৱাৰ আগতে ঘৰতে এনেকুৱা এটা সৰু উপায় কৰি শিশুসকলৰ সেই পেটৰ গেছৰ সমস্যাৰ পৰা অকণমান হ'লেও সকাহ দিব পাৰিব। আপোনালোকে নিশ্চয় জানে যে অতীজৰ যিবিলাক ঘৰুৱা উপায় বা বিধান থাকে সেইবোৰ সায়েন্সৰ লগত জড়িত, প্ৰতিটো বস্তু সায়েন্সৰ লগত জড়িত। আৰু আপোনালোকক আজি যিটো উপায় দিলোঁ সেইটো আপোনালোকে কৰি চাবচোন, খুব এটা সুন্দৰ উপায়। আমাৰ ঘৰতো কেইবাবাৰো ব্যৱহাৰ কৰিছোঁ, ইয়াৰ বহুতো সুফল আছে। আপোনালোকে এই প্ৰমাণিত গাঁৱলীয়া যিটো উপায় সেইটো কৰি চাব পাৰে। আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় ভাল লাগিল। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। চাই থাকিব আমাৰ ভিডিঅ'সমূহ। তেন্তে আজিলৈ ইমানেই, ধন্যবাদ।